মোৰ নাম আনোৱাৰ হোসেন শেখ। আপুনি এইখন গাঁৱৰ যিহেতু এজন বাসিন্দা মানে এই যিটো ঘটনা হ'লে ঘটনাৰ বিষয়ে কি ক'ব? আৰু ইতিমধ্যে আমি গম পাইছোঁ যে মানে প্ৰশাসন এতিয়ালৈকে অহা নাই, মানে বহুত আগতে অৱগত কৰিছে, কি ক'ব? শুনক, এইটো ঘটনাটো খুব ডাঙৰ ঘটনা এটা হৈ গ'ল। কাৰণ চৰকাৰে যিটো আইন ইতিমধ্যে বলবৎ কৰিব বিচাৰিছে, এইটো এটা আইনৰ কথা নহয়, এইটো এটা ত্ৰাসৰ সৃষ্টি কৰিছে মানুহৰ মাজত। কিয়নো যি ধৰণৰ কথা চৰকাৰে কৈ আছে আচলতে নিয়মত সেইটো নাই। কাৰণ এইটো 2006ত চৰকাৰে আইনটো বনাইছে, আইনটো হেৰি কৰিছে, সেইটো আইন প্ৰযোজ্য কৰা নাই। আজি হঠাৎ চৰকাৰে এইটো আইন এনেকৈ মানে ত্ৰাসৰ সৃষ্টি কৰি দিলে মানুহৰ মাজত। মানে গোটেই মানুহ আজি কি কৰি আছে, ঘৰত নাথাকি পুলিচৰ ভয়ত বিভিন্ন ঠাইত ৰাতি কটাবলগীয়া হৈছে, ৰাতি দাগত থাকিবলগীয়া হৈছে, পথাৰত থাকিবলগীয়া হৈছে। এনেকুৱা পৰিস্থিতিত এই ল'ৰাটো একদম সহজ সৰল ল'ৰা, এখেতে একো বুজি নাপায়, মাত্ৰ এখেতে এইখিনিয়ে বুজি পাইছে যে আমাক ধৰি নিব, আমাক লৈ যাব, এইখিনিয়ে তাৰ মনৰ ভাৱ। সেইটোৱে তেওঁৰ ব্ৰেইনটোত এটা এনেকুৱা এটা এফেক্ট কৰিছে, যাৰ কাৰণে সি আজি নিজৰ ডিঙিটো নিজে কাটিবলৈ বাধ্য হৈছে। আমি ইয়াত আহি শুনিবলৈ পালোঁ, মানে গাঁৱৰ ৰাইজে যিখিনি কৈছে আমাক, যে আশপাশে যিবিলাকে ক'লে যে তেখেতে ৰাতি নাকি নুশুয়ে আৰু মানে বেলেগৰ ঘৰত যায়, বেলেগে আনি থৈ যায়। এনেকুৱা পৰিস্থিতিত তেওঁ আজি হয়তো অকলশৰীয়া হৈ পৰি পেলাই তেওঁৰ ব্ৰেইনটোত কাম নকৰা হৈ গ'ল, আৰু তেওঁ হয়তো এনেকুৱা এটা পৰিস্থিতি ল'বলগীয়া হ'ল। আৰু ৰাতি 3টা মানত এখেতে নেকি তেওঁৰ নিজৰ ডিঙিখন কাটি পেলালে। আৰু তাৰ পিছতেই আমাৰ প্ৰশাসনক জনোৱা হৈছে বুলি গাঁৱৰ ৰাইজে আমাক জনালে যে প্ৰশাসনক জনোৱা হৈছে, কিন্তু এতিয়ালৈকে আমাৰ প্ৰশাসন ইয়াত আহি পোৱা নাই। আমি গতিকে আমি এইটো বাগমাৰ এৰিয়া হয়, প্ৰশাসন এৰিয়াটো গৌৰীপুৰ থানা। গতিকে তেখেতক জনোৱা হৈছে, যদি এতিয়ালৈকে আহি পোৱা নাই, কেতিয়া আহিব তাৰো এতিয়া আমি সংবাদ এতিয়া পোৱা নাই। আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যে তেখেতে অতি সোনকালে আমাৰ ইয়াত আহিব লাগে। আৰু এইটো আমাৰ ইয়াত SP আৰু DC সাহেব আমি ইয়াত অহাৰ কাৰণে অনুৰোধ জনাইছোঁ যে তেখেতে ইয়াত আহি ইয়াৰ ঘটনাখিনি জানি লৈ আমাক এটা সুৰক্ষা দিব লাগে, আৰু এই আইনখনত এটা কিবা এটা সুৰক্ষা ওলাই দিব লাগে, যাতে মানুহ ত্ৰাসৰ পৰা অলপ হাৰিব পাৰে। এনেকুৱা এটা পৰিস্থিতি লৈ আমি খুব কষ্টৰ মাজেৰে আছোঁ। হয়তো যদিও সাধাৰণ মানুহ, তেখেতে এতিয়া কাম বন কৰিব, সেইফালৰ পৰাও মানুহৰ খুবেই অসুবিধা হৈ আছে। গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, আৰু আমাৰ চৰকাৰকো অনুৰোধ জনাইছোঁ, এই আইনখন লৈ আপোনালোকে বিভিন্ন দল সংগঠন লৈ বহক, বহি পেলাই ইয়াৰ এটা সুৰক্ষা লৈ আহক, যাতে বাল্য বিবাহ নহয়, সেইটো আমি মানো, বাল্য বিবাহ হ'ব নালাগে। আৰু সেই বিষয়ে চৰকাৰে বিভিন্ন দল সংগঠন লৈ বহি পেলাই মানে এটা হয়তো 2023ৰ পৰা এইটো কাৰ্যকৰী কৰি লওক আৰু এৱাৰনেছ কৰক। সেনেকৈ কৰিলে হয়তো এই ত্ৰাসটো বন্ধ হ'ব আৰু মানুহৰ মৃত্যু মুখৰ পৰা হাৰি যাব। আৰু এটা অনুৰোধ জনাইছোঁ, এই দুখীয়া পৰিয়ালটোৰ যিসকল সৰু সুৰা ল'ৰা ছোৱালী আছে, এইসকলক চৰকাৰৰ পৰা কিবা এটা অনুদান এখেতক দিব লাগে, যাতে এই পৰিয়ালখন চলিব পাৰে। এইখিনি আমি ইতিমধ্যে গম পাইছিলোঁ যে মানে আমাৰ ধুবুৰী লোকসভাৰ সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে মানে কেইবাটা মানে পৰিয়ালৰ মানে তেওঁ দায়িত্ব লোৱা বুলি আমি গম পাইছিলোঁ। মানে তেওঁ কিবা ক'ব নেকি সাংসদ হিচাপে? যিহেতু ধুবুৰী ডিষ্ট্ৰিক্টৰ তেখেতে এজন MP হয়, সাংসদ হয়। আমি ইতিমধ্যে এটা পৰ্টেলৰ যোগেদি নেকি মোবাইলত আমি পাইছিলোঁ, বদৰুদ্দিন চাহাব দক্ষিণ শালমাৰা ঝাওডাংগাত কিবা এটা ঘটনা হৈছিল, তেখেতৰ পৰিয়াললৈ তেখেতে ভালেখিনি সহায় আগবঢ়াইছে বুলি আমি নিউজত পাইছিলোঁ। গতিকে আমাৰ মাননীয় সাংসদগৰাকীকো আমি অনুৰোধ জনাইছোঁ, আপুনি যিহেতু আমাৰ সাংসদ হয়, গতিকে আমাৰ এই বাগমাৰা গাঁওখনত আপুনি আহিব লাগে, আৰু আমাৰ এই পৰিয়ালটোলৈ কিবা সহায়ৰ হাত আগবঢ়াব লাগে। আৰু যিজন মৃত্যুবৰণ কৰিছে সেই ল'ৰাটোৰ পৰিয়ালৰ ল'ৰা ছোৱালী কেইজন? এই ল'ৰা ছোৱালী 3জন বুলি আমি শুনা পালোঁ। মানে সৰু ল'ৰাটো 15 দিনমান হৈছে বুলি আমি শুনিলোঁ আৰু কি, আৰু দেখিলোঁ তাতে। গতিকে তালৈ চৰকাৰক এটা অনুৰোধ জনাম যে এই সৰু সুৰা ল'ৰা ছোৱালীবিলাকক কিবা এইটো অলপ সহায় কৰিলে ভাল।